Tumatay bilin moy po sami salon jirara thengno ekeban pi nijang kari banglong lakhai si doramla constituency ka parlo boithalang soyeden bari nararong luidnat po bang pho ningke hang par pega jok alang le amen na market ching salon jir che tokpen tumatay bilin moy palon jir che bonta pondo labang salon jir youtube long upload det pen alang le jirpo jirpia tum do an karjulong pen aning sam pik pik anu posi luidnat along birta kemi palidu lapen owe kimi atuma phan jumis sena lunjer kewan pithe ka por hamre na beta hamphang sipens tame choro bipajir ponsi hir jumi hangpon bangsolonjir studio ozone plus sibosagar guwahati long thabdam si thang ni phain kore sirkebarni rada phan pupi pondo sonse bangsolonjir karjuji phan luid night musical pu youtube channel along humri ekdam non wathat lang soben kholsing teronang ke palya birta malong news আজি তুমি নাই কাখৰ দি থকো বহু দূৰ নিদিমা কাখৰ সিপাৰ ৰাখা মোকো তুমি ওচৰ নিভাস মৰম মই লুইটনাথ ইতিমধ্যে সমূহ অসমবাসী ৰাইজে গম পাইছে অসমবাসী ৰাইজক মই পোনপ্ৰথমে শ্ৰদ্ধাৰে নিবেদিছোঁ আৰু তেওঁলোকৰ মৰম আশীৰ্বাদ লৈ মই যোৱা 29 ফেব্ৰুৱাৰী তাৰিখে মোৰ প্ৰথমটো গীত তুমাতেই বিলীন মই ৰিলিজ কৰিছোঁ আৰু ইতিমধ্যে ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ ভাল লাগিছে মই অনুপ্ৰাণিত হৈছোঁ ৰাইজৰ সঁহাৰি পাই গানটোৰ মাজেৰে মই সমাজৰ এখন ছবি প্ৰতিফলিত কৰিব বিচাৰিছোঁ ছবিখন মানে সম্পৰ্ক মানুহৰ মাজত স্থাপন হয় আৰু এই সম্পৰ্কবিলাক চিৰস্থায়ী হৈ যায় আৰু বহু ক্ষেত্ৰত কিছুমান সম্পৰ্ক হঠাৎ কিছুমান সমস্যাৰ কাৰণে আমি সম্পৰ্কবিলাক সম্পূৰ্ণ কৰিব নোৱাৰোঁ বা এই সম্পৰ্কবিলাক আমি আগুৱাই লৈ যাব নোৱাৰোঁ আৰু এই ঘটনাবোৰ সমগ্ৰ প্ৰক্ৰিয়াটো হঠাতেই যেন ধুমুহা এজাক আহি আমাৰ জীৱনটোত খলনি কৰি পেলালে তেনেকুৱা যেন অনুভৱ হয় আৰু মই গীতটোৰ মাজেৰে আমাৰ যি যুৱক যুৱতীসকলৰ মাজত ভগৱানৰ অৱদান স্বৰূপ আমাৰ ভালপোৱাৰ সৃষ্টি হয় এই ভালপোৱাটোৰ যেতিয়া আৰম্ভণি হয় এই ভালপোৱাটো খুব পবিত্ৰ থাকে আৰু এই শেষলৈকে পবিত্ৰ এটা সম্পৰ্ক থাকে এই ভালপোৱাখিনি আমি যিমান দূৰ আগুৱাই লৈ যাব পাৰোঁ আমি প্ৰতিজন যুৱক যুৱতী হওক বা যিকোনো সম্পৰ্কই হওক প্ৰতিজনেই চেষ্টা কৰে যে সম্পৰ্কটো আমাৰ আগবাঢ়ি যাওক সম্পৰ্কটো চিৰস্থায়ী হওক আমি সম্পৰ্কটোত নতুন মাদকতা আনিব পাৰোঁ কিন্তু কেতিয়াবা বিধিৰ নিয়তিয়ে নিবিচাৰিলে বা কেতিয়াবা আমাৰ সমাজৰে হওক বা বিভিন্ন ধৰণৰ সমস্যা আমাৰ আগত আহি পৰিলে আমি কেতিয়াবা সেই সম্পৰ্কটো স্থায়ী কৰাত বা সেইখিনি আমাৰ এক ধুমুহা আহি পৰে আৰু তেতিয়া আমাৰ মনবোৰ ভাগি পৰে আৰু সেই মনবোৰ ভাগি পৰাৰ পিছত দেখিবলৈ পোৱা যায় বহুতে নিজৰ জীৱনটোক স্থগিত কৰি দিয়ে আৰু নিজৰ জীৱনটোৰ শেষ কৰি পেলাবলৈ খোজে আৰু মোৰ গানটোৰ উদ্দেশ্য হৈছে আমি জীৱনটোক এটা সম্পৰ্ক শেষ হ'লেই আমাৰ মনৰ যি ভালপোৱা থাকে আমাক যি ভগৱানে আমাক ভালপোৱাৰ অনুভূতিটো দিছে সেই অনুভূতিটো যাতে আমি শেষ কৰি নেপেলাওঁ সেই অনুভূতিটো যাতে আমাৰ মাজত জীয়াই ৰাখি আমাৰ মনৰ যি ভালপোৱা মনৰ যি আমাৰ প্ৰকাশ সেই প্ৰকাশভংগীক লৈ আমি সেই মনৰ অনুভৱ লৈ আমাৰ সঁচা প্ৰেম আমি যুগ যুগলৈ আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু এটা সম্পৰ্ক শেষ হ'লেই আমাৰ জীৱনটো শেষ হৈ নাযায় সেই সম্পৰ্কটোক আমি জীয়াই ৰাখিব পাৰোঁ আমাৰ মৰম ভালপোৱাৰ জৰিয়তে তুমাতেই বিলীন গানটোৱে তেনে এক ছবি প্ৰকাশ কৰিব বিচাৰিছে উঠি অহা প্ৰজন্মই যাতে অনুপ্ৰাণিত হওক যে ভালপোৱাবোৰ আমি সৃষ্টি হিচাপে লওঁ ধ্বংস হিচাপে ল'ব নালাগে এই ভালপোৱাবোৰ আমি জনম জনমলৈ জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে আৰু এই গীতটো খুবেই ভাল সংগীত পৰিচালনা কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক লক্ষ্যজিৎ বৰুৱা তেওঁ ইতিমধ্যে সামাজিক মাধ্যমত খুবেই জনপ্ৰিয় হৈ পৰিছে আৰু গানটোত তবলাত সহযোগ কৰিছে অসমৰ জনপ্ৰিয় তবলাবাদক ৰাজা বৰুৱা আৰু বাঁহী অঞ্জন মেধিয়ে কৰিছে খুবেই ধুনীয়া হৈছে ৰাইজে মন্তব্য দিছে ৰাইজে ইতিমধ্যে সঁহাৰি জনাইছে ভাল লাগিছে এটা কথা মই অনুৰোধ কৰিব বিচাৰিছোঁ অসমবাসী বা বৈঠালাংছু এটা খুবেই পিছপৰা অঞ্চল এই বৈঠালাংছু অঞ্চলটোত আমাৰ সাংস্কৃতিক প্ৰতিভাৱান যুৱক যুৱতী বিভিন্ন জেগাত
সাংস্কৃতিক প্ৰতিভাৱান যুৱক যুৱতীৰ অভাৱ নাই, কিন্তু তেওঁলোক আগবাঢ়ি যাব পৰাত ক'ৰবাত তেওঁলোকে ভয় খায়, ক'ৰবাত থমকি ৰৈছে। আৰু মই ভাবোঁ আমি যি মোৰ সংবাদ মাধ্যমৰ Nang kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.